সুপ্ৰভাত ৰাইজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে মই কাতি বিহুৰ অলেখ অযুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু মই ধুনীয়াকৈ মুখ চুখ ধুই উঠি আহিলোঁ। উঠি আহি অকণমান বাহিৰতে বোলে খোজ কাঢ়োঁ। এনেই বন্ধ বাৰত দেৰিকৈ উঠোঁ, কিন্তু আজি যিহেতু বিহু বহুত কাম আছে সেইকাৰণে সোনকালে উঠিলোঁ। আৰু এয়া চাওকচোন, আমাৰ শেৱালি ফুলখিনি ইমান ধুনীয়াকৈ সৰি আছে। অলপ পাছত এইখিনি মই বুটলিব লাগিব। বিহুৱেই হওক বা পূজাই হওক, অকণমানতো পঢ়িবই লাগিব ন, কাৰণ আগত আহি আছে ফাইনেল এক্সাম, গতিকে ৰিস্কটো ল'ব নোৱাৰি। গতিকে ধুনীয়াকৈ মই চাহকাপ বনাই আনিলোঁ। গতিকে দুবাৰ ক'লোঁ দেই, চৰি। চাহকাপ বনাই আনিলোঁ আৰু চাহ খাই এতিয়া অলপ পঢ়ি লওঁ, তাৰপাছত পূৰা কামত লাগি যাব লাগিব। পঢ়ি মেলি ধুনীয়াকৈ এতিয়া আহি গ'লোঁ। এতিয়া লাগি যাওঁ আৰু বিহুৰ কামত। এয়া এফালে দেউতাই লাগি আছে বন চিকুণোৱাত। মই আৰু মোচা কামখিনি কৰিম আৰু দেউতাই এইখিনি কৰিছে, আৰু মই যাওঁ এতিয়া ধুনীয়াকৈ শেৱালি ফুলখিনি বুটলি লওঁগৈ। শেৱালি ফুলবোৰ যে দেখিলে কিবা মনটো ভাল লাগি যায়, নহয়নে বাৰু? তাৰপাছতে মোৰ ভতিজীজনী আহিল। ভতিজী মানে তাই মোৰ বৰ্তাৰ দাদাৰ ছোৱালী হয়। আৰু তাৰ কথা শুনকচোন। হেপী বিহু গধূলিকৈ আহিবা বুলি কৈ দিয়া। আহিবা বুলি কোৱা। আৰে আহিবা বুলি কোৱা। আহিবা। এইফালে তুলসী ভেটি মোচা মই আৰম্ভ কৰি দিলোঁ, আৰু প্ৰায়খিনি হ'লগৈ। আৰু তুলসী পুলিটো আবেলিকৈ ৰুম, এতিয়া ৰুই দিলে লেৰেলি যাব যিহেতু। গা চা ধুই মেলি এতিয়া আজৰি হ'লোঁ। ভাবিছোঁ যে চাদৰ মেখেলা এযোৰ উলিয়াই থওঁগৈ, যিহেতু গধূলি সময়ত মই চাদৰ মেখেলা পিন্ধিম, আৰু পাছত এইবিলাক উলিয়াবলৈ থ'লে বা ৰেডি কৰিবলৈ থ'লে বৰ দিগদাৰ লাগি যায়। বেলেগ কামো আছে। আশা কৰিছোঁ যে ভিডিঅ'টো এইখিনিলৈকে চাই আছে। মইনো কাতি বিহু কেনেদৰে পালন কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক আৰু কমেণ্ট এটা কৰি দিব। ইমানকৈ ভ্লগ বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই, গতিকে কথা কোৱাত কিবাকিবি ভুলো হৈ যাব পাৰে, তাৰ বাবে ক্ষমা কৰি দিব আৰু ভুলবোৰ শুধৰাই দিব। আচলতে কাপোৰ কানি উলিয়াই মেলি মই অলপ শুলোঁ। এতিয়া উঠিছোঁ, এঘণ্টামানেই শুলোঁ চাগে। এতিয়া আমি মানে কি কৰি আছোঁ দেখাওঁগৈ ব'লক আপোনাক। মানে দেউতাই কৰি আছে, মই হেল্পাৰ আৰু। মালা চালা লগাই এতিয়া এইখিনি ধুনীয়া কৰি দিম আৰু। এয়া চাওক, ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাবচোন দেই। আৰু মই অলপকৈ ৰেডি হৈ আছোঁ আৰু আমাৰ তুলসী পুলি ৰোৱা হোৱাই নাই, কিন্তু ৰুমহে এতিয়া একেবাৰে সন্ধিয়া সময়ত। আৰু আমাৰ তুলসী পুলি ৰোৱা হৈ গ'ল। চাকি দিবৰ বাবে আহি গ'লোঁ। তাৰপাছত আমি গ'লোঁ ববৈজনীৰ ঘৰলৈ। তাত চবেই নাম গাই মেলি আহিলোঁ। কি খাইছা তুমি? প্ৰসাদ নোখোৱা? খাব লাগিব। হাঁহি দিয়া আকৌ, ইফালে চাই দিয়া। তাকে দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে। তোকো চাই দিয়া, এইফালে চাই দিয়া আকৌ। এই মোবাইলতে চোৱা, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। অঁ
আকৌ কোৱা চা চা ল'ৰা ছোৱালীকেইটা আৰু একেবাৰে শেষত এয়া আমাৰ ঘৰতে কাতি বিহুৰ সামৰণি পৰিলে সকলোৱে প্ৰসাদ খালোঁ পায়স খালোঁ তাৰপাছত ময়ো ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্য এটি নতুন ভিডিঅ' লৈ পুনৰ লগ পাম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব